দেউতা তুমি মোৰ কথাটো শুনাচোন। চুপ, একেবাৰে চুপ। তই একেবাৰে কথাই নকবি। তই সেই গাঁৱৰ ৰমেনৰ পুতেকৰ লগত তই কি কৰি আছিস তই জান? এইজনীয়ে মোৰ ছোৱালী বুজিছে। হয় নেকি? মোৰ বোৱাৰীচোন দেখা ধুনীয়াই। গতিকে আমি এতিয়া উঠোহে আৰু। ঠিক আছে বাৰু, দিয়ক আহিছো। দাদাহঁত চাগে আহিলে, যা সোনকালে বাহিৰলে। যাওঁ ৰ। বিক্ৰম, মই এইবোৰ কি শুনিছো? তুমি আকৌ কি শুনিলা? আমাৰ ভণ্টিয়ে বোলে আকাশ ভাল পায়। অৱশ্যে কথাটো ময়ো শুনিছো। আৰু আজি বোলে আমাৰ ঘৰলৈ আহিব। কি? পিছে তুমি এতিয়া কি কৰিবা? তুমি একেবাৰে চিন্তা নকৰিবা। তাক কি কৰিব লাগে কি কৰিব নালাগে মই কৰিম। বিক্ৰম, তুমি যি কৰিবা ভাবি চিন্তি কৰিবা, কাৰণ আমাৰ মান সন্মানৰ কথা আছে। তুমি একেবাৰে চিন্তা নকৰিবা, যি কৰিব লাগে মই ভাবি চিন্তিয়ে কৰিম।
ঘৰতে থাকিবি দেউতা আৰু মই অলপমান বজাৰৰ পৰা আহো কইনাৰ কাৰণে অলপমান বজাৰ আছে কি কৰি আছে আপুনি এতিয়া ওলোৱাই নাই যে গুৱাহাটীত কেতিয়া যাব বজাৰলৈ এই হৈছে ৰবা আহি পাইছো হে ওলা সোনকালে কি কাম আছিল ইয়াক একেবাৰে এই পৃথিৱীৰ পৰাই নোহোৱা কৰি দিব লাগে কাম হৈ যাব কিন্তু মাল কিমান দিবি তোক যিমান লাগে সিমানেই কিন্তু কাম আধৰুৱা নহয় কেলা বাবাহানে লোৱা কাম কেতিয়া আধৰ নকৰে বে আৰু তোৰ কামো অতি সোনকালে হৈ যাব তই কোৱাৰ দৰে আকাশৰ মাক দেউতাকক একেবাৰে পৃথিৱীৰ পৰা আঁতৰাই দিছো এই বাবাখানে লোৱা কাম কেতিয়াও আধৰুৱা নকৰে এই মৰিলে না চাচোন বস ই একেবাৰে খতম আপুনি কোৱাৰ দৰে আপোনাৰ ভণ্টিৰ পৰা আকাশক একেবাৰে পৃথিৱীৰ পৰা উঠাই দিলো মাজনী আপুনি কথা এটা জানেনে বাৰু কি কথা বাৰু আপোনাৰ ছোৱালী পেটত এটা সন্তান আছে কি আপুনি এইবোৰ কি কৈছে মোৰো বাহুদেৱী বিশ্বাস হোৱা নাই আপোনাৰ ছোৱালীক যাই সোধক
কাৰণে সকলো সন্মান আমাৰ শেষ হৈ গ'ল। হ'ব দিয়ক, যি হ'ল হ'ল আৰু। কি হ'ব দিয়ক আৰু তইও ভাবি ল মোৰ ছোৱালী আজিৰ পৰা নাই। এতিয়া কান্দি দেখাবলৈ আহিছ ন? তাতছে তই এটা কাম কৰ, আজিৰ পৰা তই মোৰ ঘৰৰ পৰা একেবাৰে চিৰ বিদায় দি দিম। আজিৰ পৰা আমাৰ সকলো সম্পৰ্ক শেষ। আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু চিৰদিনৰ কাৰণে তোক মই ত্যায্য পুত্ৰী কৰিলো।